Friends, কি খবৰ আপোনালোক স্বাগতম মোৰ চেনেললৈ ফ্ৰেন্ডছ আপোনালোক সকলোলৈ ৰঙালী বিহুৰ উলগ যাচিলো আৰু অসমীয়া নতুন বৰ্ষৰ আপোনালোক সকলোলৈ মোৰ হিয়া ভৰা শুভেচ্ছা জনালো আৰু এই অসমীয়া নতুন বছৰটোত আপোনালোকে যাতে বহুত সাকসেস লাভ কৰে যদি আপোনালোকে এতিয়ালৈ সাকসেস হোৱা নাই এই বছৰটোত যাতে আপোনালোকে সাকসেসফুল হয় তাৰে মই বহু কামনা কৰিলো Friends, আজি মই এনেকুৱা এটা ব্যৱসায়ৰ কথা আলোচনা কৰিম যিটো ব্যৱসায় কৰিলে আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব মাহত বহুত আৰু যাৰ মানে মই হিচাপ দিব নোৱাৰো শুনক আমাৰ বৰ্তমান সময়ত এতিয়া বিহুৰ বতৰ চলিছে বিহুৰ বতৰত মানুহে দোকানলৈ যায় কাপোৰ কানি কিনিবলৈ কাৰণ নতুন সাজ পোছাক বিহুৰ সময়ত পিন্ধিব লাগে এটো এটা আমাৰ পূৰ্বপুৰুষৰ পৰা এটা পৰম্পৰা চলি আহিছে বিহুৰ বতৰত নতুন সাজ পোছাক পৰিধান কৰিব লাগে সেইকাৰণে আমি সাজ পোছাক কিনিবৰ কাৰণে দোকানত যাওঁ সেই বুলি নহয় এনেও আমি ক'ব গ'লে দোকানৰ পৰা বস্তু কিনিয়ে থাকো সাজ পোছাক আমাক লাগিয়ে থাকে সেইটোৱে কৈছো যদি এই সাজ পোছাকটো আপোনালোকে ভবা ধৰণৰ যদি হয় মানে কেনেকুৱা কৈছো এই বিহুৰ সময়তে এতিয়া আপোনালোকে যদি বজাৰ কৰিব গৈছে কাপোৰ কানিৰ যদি আপোনালোকে মনে ভাবা ধৰণে যদি পায় তো অসমীয়া সাজ পোছাকৰে এটা হেৰি পালে তো টি-শাৰ্ট এটাৰ ওপৰত মানে এটা ফটো এটা লাগি আছে ঢোল পেপাৰ কপৌ ফুলৰ জাপিৰ অসমীয়া তে কিবা গানি লিখা আছে শুভেচ্ছা জ্ঞাপন কৰা হেনতেন এনেকৈ লিখা আছে সেইটো স্পৰ্টিং আপুনি আগে ভাগে কিনিব যিমান পইচা নখুজে আপোনালোকে দোকানীক দিব হয়নে নহয় সেই বস্তুটো যদি আপোনালোকে কৰিব পাৰে কেনেকৈ কৰিব সেই ব্যৱসায়টোৰ কথাই মই আজি কম এইটো ব্যৱসায়ৰ নাম হৈছে টি-শাৰ্ট প্ৰিন্টিং কাম মানে টি-শাৰ্ট প্ৰিন্টিং মেচিন এটা কিনিব লাগে সেই মেচিনটো দি আপোনালোকে মানে টি-শাৰ্টৰ ওপৰত প্ৰিন্ট কৰিব পাৰিব বা আপোনালোকে কোনোবাই আপোনাৰ দোকানত আহিছে বা মোক এনেকুৱা হিৰো এটাৰ ফটো লগাই দিয়ক বা এনেকুৱা এটা সেলিব্ৰিটি এজনৰ ফটো লগাই দিয়ক টি-শাৰ্ট প্ৰিন্টিংৰ কামটোত অৰ্ডাৰ পাব আপোনালোকে ভাবিব নোৱাৰে এই কামটো আপোনালোকে ষ্টাৰ্ট কৰাৰ পিছত কেনেকুৱা অৰ্ডাৰ পাব আৰু মই কৈছো বহুত অৰ্ডাৰ পাব আপোনালোকে এই মানে ভাগদৰ কৰবাত দৰকাৰ নাই আপোনাৰ দোকানত মানুহ অৰ্ডাৰ বিচাৰি আহিব আপোনাক বিচাৰি আহিব আপুনি মানুহ বিচাৰি যাব নালাগে আপোনাক বিচাৰি মানুহ আহিব আৰু মই এইটো গ্যাৰান্টি দি ক'ব পাৰো এতিয়ালৈকে মই য'ত আছো আমাৰ লোকেল এৰিয়াত এনেকুৱা ধৰণৰ কোনো ব্যৱসায় এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই যদি মই এই ব্যৱসায়টো এই ষ্টাৰ্ট কৰি দিও আৰু বহুত কাস্টমাৰ পাম আৰু আজিকালি বেপাৰ বিজনেস কৰাটো একদম সহজ বুলি ক'ব পাৰি আগতকৈ বহুত সহজ হৈ গৈছে এটা সময়ত মানে 1900 চনৰ কাহিনী বেলেগ এতিয়া আজি 2018 চনৰ কাহিনীটো বেলেগ এতিয়া আপোনালোকে নিজৰ ব্যৱসায় এটা অনলাইন পাবলিশ কৰিব পাৰে ফেসবুকত পাবলিশ কৰিব পাৰে ইণ্ডিয়া মাৰ্ট আছে জাষ্ট ডাইল আছে বহুত এনেকুৱা আজিকালি এডভাৰটাইজমেন্ট বিভাগ আছে এডভাৰটাইজমেন্টৰ লগতে আপোনালোকে তাতে সেল কৰিব পাৰে তেতিয়াহলে আগতকৈ আজিকালি বহুত মানে সুবিধা হৈ গৈছে আৰু বেপাৰ কৰাটো অনলাইনও কৰিব পাৰে অফলাইনটো আপোনাৰ পালে অফলাইনটো আপুনি কাস্টমাৰ পালে অনলাইনও কৰিব পাৰে বা এটা ওয়েবসাইট এটা খুলিব পাৰে বা আমি এনেকৈ এইবিলাক কামৰ অৰ্ডাৰ লওঁ ওয়েবসাইট বনোৱা কামটো একদম সহজ বহুত সহজ আৰু আপোনালোক godaddy.com ত যায় আপোনালোকে ওয়েবসাইট এটা বনাব পাৰে 200 300 বা 99 টকাৰ পৰা ওয়েবসাইট এটা বনাব পাৰে 99 টকা আপুনি এক বছৰৰ কাৰণে দিব লাগে এনেকৈ ওয়েবসাইট বনাব লাগে তাতে অলপ কাম কৰিব লাগিব যদি আপোনালোকে বিচাৰে মই ইয়াৰ ওপৰতো ভিডিও বনাম আপোনালোকে কিন্তু আৰু এটা কথা মনত ৰাখিব লাগিব য'ত এই বেপাৰখন কৰিছে তাতে যাতে অলপ মানুহৰ সমাগম বেছি হয় মানুহ নোৱা ঠাইত এইবিলাকৰ মানে হেৰিটো কম চান্স আছে কাৰণ মানুহে আপোনাৰ দোকানখন দেখা পাব লাগিব আপোনাৰ কামটোৰ কথা জানিব লাগিব কেতিয়াও কৈছো যদি নহলেও কথা নাই আপোনালোকে এডভাৰটাইজ কৰিব পাৰে তেতিয়া মানুহ টকাৰ ঠাইত
বা চকে টকে সেইবিলাকত দোকানখন দিলে ভাল হ'ল তাতে অলপ বেনাৰ এখন লগাই দিব ভালকৈ আমি এনেকুৱা ধৰণে টি-শাৰ্ট প্ৰিন্টিং কৰোঁ আপোনালোকে ইচ্ছা কৰা ধৰণে আমি টি-শাৰ্টত আমি ফটোসমূহ লগাই দিব পাৰোঁ আপোনালোকে এই ব্যৱসায়টো বৰ বেছি 30-40 হাজাৰ টকাৰে ষ্টাৰ্ট কৰিব পাৰিব 30-40 হাজাৰ টকাৰে মই আপোনালোকক দেখুৱাই আছো ইয়াতে ক'ত কি দাম আহিব সেইটো মই আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই লওক